নমস্কাৰ। বতৰটো আজি খুবেই বেয়া। 15 আগষ্টৰ দিনা ত্ৰিৰংগা পতাকা আমাৰ স্কুলতে উত্তোলন কৰিলোঁ। প্ৰতি বছৰে 15 আগষ্টৰ দিনা আমি স্বাধীনতা দিৱস উদযাপন কৰোঁ। 1947 চনৰ 15 আগষ্টৰ দিনা ব্ৰিটিছ শাসনৰ পৰা ভাৰতে স্বাধীন লাভ কৰিছিল। ব্ৰিটিছৰ হাতৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰাৰ স্মৃতিত আমাৰ স্বাধীনতা দিৱস পালন কৰোঁ। এই দিনটো আমি স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধা আৰু সন্মান জনাওঁ। স্বাধীনতা দিৱস ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়। এই দিৱসটো আমি ৰাষ্ট্ৰীয় সংগীত, জাতীয় পতাকা উত্তোলন কৰোঁ। এই দিৱসৰ দিনা আমাৰ প্ৰধানমন্ত্ৰীয়ে জাতীয় পতাকা উত্তোলন কৰি লালকিল্লাৰ পৰা দেশ-বিদেশক সম্বোধন জনায়। সমগ্ৰ ভাৰতীয় অতি উৎসাহেৰে পতাকা উত্তোলন আৰু অংশগ্ৰহণ কৰে। এই উপলক্ষে দেশসমূহক গীত আৰু সংগীত অনুষ্ঠান পৰিৱেশন কৰে। জয় হিন্দ, জয় ভাৰত, জয় মাতা কি জয়। নমস্কাৰ। ভিডিঅ'টো বাৰু কেনেকুৱা লাগিলে তো জনাব নাপাহৰিব। আজিৰ দিনটো খুব শুভ দিন। তো সকলো দেশতে ত্ৰিৰংগা পতাকা উত্তোলন কৰা হৈছে। আজি ভিডিঅ'টো ইমানতে শেষ। সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।